পাইছে না এই আপনি হাত টাকাছি এফালে আপশন খবর আপনি কি বুঝতে পারছেন আমার বিশ্বজিতে কি করেছে রিমন্ডিং মানে কি করছে আপনি তো প্রাইমারি লিডার হব না ঠিকই করেছে মাইনরিটি আপনি এতিয়া গাঁৱত যাই পেলাই ৰাজ্যক বুজাব পাৰিব না নাই এইবাৰী আমাৰ বিশ্বজিত বা ফুল্লা বাইদেউ সেইবিলাক কথা আপুনি যাই পেলাই বৰ্গৰ লিডাৰ হয় বা প্ৰাইমাৰী লিডাৰ হয় আপোনালোকৰ ওপৰত আহিব মানে আমি জানিব বিচাৰিছো সবে বুজি পায় আমাৰ ডিস্ট্রিক্ট লিডার বা ব্লক কথাবিলাক বুজি পাইছে এতিয়া আমার লাগে আপোনালোকে যে আমার লিডারখিনি আজি যিখিনি বক্তব্য বুজি পাইছে যদি নিশ্চয় ক'ব পাৰিব যদি মনত নাই তেতিয়াহ'লেতো ক'ব নোৱাৰিব একে সিচুৱেশ্যন একে পৰিৱেশত আপোনালোকে ভুগিব লাগিব হয় না এইটো মোবাইলত আমি ভালকে আলোচনা এই মোবাইল রেকর্ডিংটো বন্ধ করক কি কয় CWC আমি ডিস্ট্রিক্ট পর্যায়ৰ পৰা কি রেজলিউশন আমি পাইছে সেইটো নাইছে কমন ইস্যুটো হল কমন প্রবলেমটো হল আজিৰ দিনত অসমত হৈ থকা যেটো সমস্যা যেনে কথাটো খুব আলোচনা হৈ আছে আর সিটিজেনশিপ বিল এটো খুব আলোচনা হৈ আছে অসমত হেতু লৈ ডেইলি আন্দোলন তো হয়তো বিপিএফ দলৰ পৰা কি কয় বিপিএফ দলে কি কয় বা বিপিএফ দলে কি চিন্তা কৰিছে নিশ্চয় আমাৰ বহুত ওয়ার্কারে বহুত ওয়ার্কার বা বহুত কর্মীয়ে একো খবর নোৱাৰা নিচিনা বা ভুগিছে আপোনালোকে দলৰ ক্লিয়ার কাট কথা পোৱা নাই এই কারণে নিশ্চয় আপোনালোকেও খবর আৰু একটা কথাটো হল সেইবিলাক কৈ আছে যে হাগ্ৰামা মহিলাৰ বা বিপিএফ দলে বদলে নালাগে বুলি কৈছে বা নাপায় বুলি কৈছে এনেকুৱা বহুত বড় অঞ্চলত হয়তো আপসু বা এনডিএফবিৰ কাৰণে বা কোনোবা ব্যক্তিৰ কাৰণে হয়তো মানে দিব নোৱাৰা নিচিনা হৈ আছে বা কুৱেশ্যনেবল হৈ আছে নিশ্চয় বড় এলেকাত বা বড় সকলে ইয়াৰ কাৰণে হয়তো ভুগি আছে যে সঁচাকে বিপিএফ দলে বদলে নালাগে বুলি কৈছে নাকি মাই বুলি কৈছে নাকি সঁচা না মিছা তো সেইবিলাক কথা নিশ্চয় আমাৰ বিশ্বজিৎ দৈমাৰীয়ে আপোনালোকক ক্লিয়াৰ কৰিছে বা 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো ৰেহন দৈমাৰী হওক বা আমাৰ প্ৰমীলা বাইদেউই হওক বিপিএফ বা পিটিচি হিচাপে কি স্ট্র্যাটেজি লৈছে বা স্ট্র্যাটেজি মানে কি ডিসিশন আছে বা সিটিজেনশিপ বিলৰ কাৰণে কি রোল লৈ আছে ক্লিয়ার মই তিনিটা সমস্যা বাকি সমস্যা আনিছে আমাক কথাই দিছে এই তিনিটা ইস্যু তিনি রেজলিউশন বলে আমি ক'ব পারি
এই তিনিটাই বা কট বা এনেকুৱাই বাকীটো হয় চিৰিয়াছ গোটেই কথাটো চিৰিয়াছ কিন্তু চিটুৱেশ্যন পৰিৱেশটো লৈ ইছ্যুটো আমাৰ BTCত চলি আছে তো সেই তিনিটাটো যদি সোমোৱাটো আমাৰ কোনো অসুবিধা নাই ক্লিয়াৰ হ'ব লাগিব নহ'লে আপোনালোকে সোমাবই নোৱাৰিব ক'ব পাৰিবই লাগিব তো নিশ্চয় এইটো বিষয় লৈ মই পিছত আপোনালোকৰ পৰা ল'ম কিন্তু সেইটো প্ৰাইমাৰী ডেলিগেট আছে কোনোবা ডিষ্ট্ৰিক্টৰ পৰা নিশ্চয় ডেলিগেট আছে আপোনালোকেহে ৰাইজৰ লগত বেছি মোকাবিলা হয় আমিতো ওপৰে ক'ৰবাত যাব মিটিং কৰিব আহিব কিন্তু সমস্যাত পৰে সেইকাৰণে আজি এই কনফাৰেন্সত এই ডেলিগেট আমাৰ যিমান পাৰ্টি কৰ্মকৰ্তাসকল আছে কিমান এক্টিভ ৱাৰ্কাৰ আছে বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে সকলোকে জনাই দিছোঁ আমাৰ ডেলিগেটত আমাৰ বিশ্ব জনাই দিছে আমি পাৰ্টি হিচাপে কেনেকৈ কাম কৰিব লাগিব প্ৰেজেণ্টেশ্যনটো লৈ বা প্ৰমীলা বাইদেউ নিশ্চয় সেইখিনি কথাটো যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ আকৌ যদি ডেলিগেটৰ পৰা আপোনালোকে ক'ব পাৰিব ক'বলৈ সুবিধা দিম কিন্তু বহুত আজি আমি কি পাইছে কি পোৱা নাই চেণ্টাৰ ৰেডিঅ' চেণ্টাৰ আৰণাই ছুপাৰফাষ্ট ট্ৰেইন আৰণাই নামেৰে আৰু বড়ো চেণ্টাৰ ৰিচাৰ্চ চেণ্টাৰ কাম মিউজিয়াম এনেকুৱা আমি পাবলৈ সক্ষম হৈছে এনাউন্সমেণ্ট নহয় সেইটো আমি এক্সিকিউট কৰিম হয়তো অলপ সময় চিৰাঙত কৰিম হয়তো অলপ সময় চিৰাঙত ফৰেষ্ট স্কুল পাবলৈ সক্ষম হৈছে ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ আৰু নতুনকৈ ডিগ্ৰী কলেজ আৰু কোকৰাঝাৰত ফৰেষ্ট স্পৰ্টছ কলেজ নতুনকৈ আৰু মেডিকেল কলেজ এইবিলাক চব থাকিব আৰু আমি হোৱা নাই কিন্তু হোৱাৰ ৰাস্তাত আছে সেইটো হ'ল এগ্ৰিকালচাৰ কলেজ আৰু কি নতুনকৈ সৈনিক স্কুল সেইটো হৈ আছে কিন্তু সেইটো দি আমি সমস্যাটো সমাধান হৈছে বুলি সমস্যা কেতিয়া হয় সেইবিলাক যেনিবা কোনোবা গাঁৱত হয়তো কিবা আজিৰ দিনলৈকে কিবা খালবাৰ বিচাৰিছিলে হয়তো পোৱা নাই কিবা কাৰণ বা হয়তো কোনো অঞ্চলত আজিলৈকে ৰাস্তা হোৱা হয়তো কিবা কাৰণত আজিলৈকে আমি কৰিব পৰা নাই তো সেইবিলাক সমস্যা তো সেইকাৰণে কৈছোঁ আমি আৰু আজি আগত আপোনালোকে যেনেকৈ BPF দল পিছতো সেইখিনি কষ্টটো কৰিব লাগিব আজি ৰাইজৰ আশীৰ্বাদ পাইছোঁ আমি আপোনালোকৰ আশীৰ্বাদ পাইছোঁ 15 বছৰ BPF দলে ভালকৈ ৰাইজৰ লগত চেষ্টা কৰিব লাগিব আমি এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব তো 6 জনগোষ্ঠী এজেঞ্চি বিল বা আমাৰ বড়োসকলৰ যিটো কথা নিশ্চয় ভালকৈ আপোনালোকক জনাই দিছে আমি ভাবিছোঁ ডেলিগেট আমি ডেলিগেটৰ পৰা আমি ডিষ্ট্ৰিক্ট ৱাইজ নিশ্চয় যে আমাৰ অঞ্চলত দালাং নাই অঞ্চলত ভাল স্কুল নাই বা বিল্ডিং হোৱা নাই এইবিলাক কথাটো আপোনালোক ক'বই কিন্তু এই সমস্যাটো কেতিয়াও শেষ নহয় বনাই আছে আমি ক'ৰবাত স্কুল হ'লেও ক'ৰবাত দলং হ'লেও ক'ৰবাত ৰাস্তা হ'লেও আৰু নতুন সমস্যা আহিব ইয়াৰ বাদে আমাৰতো আমি ফেচ কৰিব পাৰিব না নাই আপোনালোকে সেইকাৰণে বেছি গুৰুত্ব দি পেলাই আলোচনা কৰিলেহে বেছি ভাল হ'ব 1 নম্বৰ 6 ইয়াত ক্লিয়াৰ হওক 2 নম্বৰ এজেঞ্চি বিল 3 আমি কেতিয়াবা অপোজ কৰিছিল নেকি বা নাপায় নালাগে বুলি কৈছে নেকি মই কৈছোঁ এতিয়া নাপায় এতিয়া কৈছোঁ মই ভাব এনেকুৱা সময়ত তো সেই আমাৰ जोंना बर'फ्रा बिनि सायाव फेस खालाम जोंना आबसु बर'नि गेजेर गेजेर हाबनानै जोंखौ बिराद गाज्रि गान गायगासिनो दङ
बर'लेण्ड होबथाग्रा बर'लेण्ड नाङा आरो दानि एसटिनि खोथायावबो हयथ' मोजां मा होनना खोन्थाया बुंफिननो रोंनांगोन ना सिटिजेनशिप बिलखौ मा होननानै खोन्थाखो आरो सेपारेट स्टेट बड'लेण्डखौ मा होननानै खोन्थाखो बुंग्रायाथ' दाबो नोंसोरसो गोसोआव थाना थाया সবাই না এই এতিয়া আমি ডেলিগেটফोरा আমি কিবা কৰি ল'ম দেই কিবা ডিষ্ট্ৰিক্টত যিকোনো কোনোবা এক্সপাৰ্ট মানুহ মই ব্লক লিডাৰ বা ডিষ্ট্ৰিক্ট লিডাৰক কোৱা নাই গোসাইগাঁৱৰ যিকোনো প্ৰাইমাৰী কোনোবা প্ৰাইমাৰী গোসাইগাঁও ডিষ্ট্ৰিক্টত আছে না নাই ইয়াত গ'ল নাই গোসাইগাঁৱত আছে सोर नोंसोरो गसाइगावनि मा थांजोबो गसाइगावना दा फै बुंनो सिटिजेनशिप बिल आरो सेपारेट स्टेट बड'लेण्ड रायजोफोरखौ मा गसाइगावनि प्राइमारि जागोन बा डिस्ट्रिक्टनिथ' जागोन ना जायखिया थांना बुङो बैयाव थांना बुङो लाय बर'नि नङा मिथिबाय आसा প্ৰথমে মই ছাৰক শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ মাননীয় ছাৰক আমাৰ BTCৰ আৰু অসমৰ যিমান মন্ত্ৰী আছে তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ আৰু সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আমাৰ যিটো অলপ আগতে বক্তা ৰকা আমাৰ মাননীয় শ্ৰদ্ধা বিশ্বজিৎ বেমাৰী আমাৰ যিটো চিটিজেনশ্বিপ বিল আৰু ST বিষয়ে আৰু বদলৰ বিষয়ে তেখেতে ক্লিয়াৰকৈ আমাক জনাইছে আৰু আমি সাহস কৰিছোঁ আমি সকলোৱে আমাৰ নম্বৰ ৱাৰ্ডৰ প্ৰাইমাৰীৰ এজন সেক্ৰেটাৰী মই আশা ৰাখিছোঁ আৰু মই বিশ্বাস কৰিছোঁ মই বক্তব্যত আমি গম পাইছোঁ আমি নিশ্চয় গাঁৱত যাই পেলাই নকৰোঁ তাতে আমাৰ মাজত বিশৃংখলা আহিব বা চিটিজেনশ্বিপ বিল লৈ পেলাই ST লৈ পেলাই বা বদলি লৈ পেলাই কৰিছে তেওঁ কেতিয়াও পাব্লিকৰ মাজত সদনৰ মাজত ভালদৰে যাতে তাকে মই মোৰ সৰু বক্তব্যৰ যোগে বিশ্বাস কৰি মই অৱগত কৰিলোঁ ধন্যবাদ ছাৰ जानाय मोनाखै गोदै लिडारमोन ना मा प्राइमारि जिबाव आं गामियाव थानाया मा जाबावगोन गायसनजादों प्राइमारिनि गोदान खायना बोसोर जाबाय दे गोदान सिबाया नতুন কি কৰিব বেচাৰা এইবাৰহে নতুন পাইছে প্ৰেচিডেণ্ট না ছেক্ৰেটাৰী ইও টাউনৰ ছেক্ৰেটাৰী ডিষ্ট্ৰিক্টनि লিডাरा खोन्थानो दाना
आङो सबसे एक्सपार्टसिन होनना बुंदों बेनो फैनांगौ दा बेनो जाहैबाय हनै जा बेनोथ' जानोसै दाना जोङो थांनानै बुजिनो रोङै मानसियासो फैनांसिगोन होनबा ना सब एक्सपार्ट বুলি কৈছো মই প্ৰাইমাৰী কোনোবা লিডাৰ যদি আছে सबसे एक्सपार्ट মানুহে আহি পেলাই কওক জনাই ইছ্যুৰ ক্ষেত্ৰত সি নিজে বুজি পাইছে কিন্তু ক'ব পৰা নাই সি নিজে বুজি পাইছে বোধহয় কিন্তু ৰাইজক সি ক'ব নোৱাৰে মোক লাগে যাই পেলাই আপোনালোকে ৰাইজক দি আছে এইটোৱে ক'ব লাগে এনেকুৱাই যাব লাগে জনাই দিছো আমি ক্লিয়াৰ এনেকুৱা বাছ এনেকুৱাটো কি দে কোনোবা প্ৰাইমাৰী পৰ্বতজৰা পলিচিটো কি আমাৰতো জনাই দিছে ভালকে ইয়াৰ পিছত আমাৰ জইনিং চেৰেমনি হ'ব শ্ৰদ্ধেয় আজিৰ ডেলিগেট সম্পৰ্কে মাননীয় সভাপতি মহোদয় লগতে আমাৰ সমূহ BTCৰ বিষয়ববীয়াসকল তথা আমাৰ BTC বা অসমৰ সম্পূৰ্ণ জিলাৰ সন্মানীয় ব্যক্তিসকল তথা ৰাইজ কথা আলোচনা আমাৰ ছাৰে অৱগত কৰিছে সেই বিষয়ে মই বিলটোৱে আমাৰ ট্ৰাইবেল মানুহখিনিৰ ওপৰত কোনো হেৰেছমেণ্ট নকৰে জানাৰ মতে আমি ছাৰৰ পৰা শুনা মতে এইখিনি অনুভৱ কৰিছোঁ যে এই ট্ৰাইবেল মানুহখিনিৰ কোনো ছয় জনগোষ্ঠীৰ বিল গৃহীত হ'লে কোনো হেম্পাৰ নকৰে এইটো হ'ব সংশোধনী বিল গৃহীত কৰিব বুলি তাৰমানে আমাৰ ছাৰে অৱগত আমি বুজি পালোঁ আর এই বিলখন গৃহীত হলে আমার যিখিনি পুরনি এসটি ট্রাইবেল মানুষ আছে এইখিনির কোনো যেটো কথা বলে আমি বৰপেটা জিলার ধুমারবাঠা প্রাইমারি আমার বৰপেটা জিলার প্রাইমারি এই ধুমারবাঠা জীবিখন অলপ হনায় তে আমি আমার যোৱা ইলেকশনতো আমি তাৰমানে পঞ্চায়েত নির্বাচন আমার উপর মহলবরা তাৰমানে নির্দেশ দিছিল হিসাবে আমি সব ক্যান্ডিডেট সেকেন্ড পজিশনত রাইজে আমার হেৰি কৰিছে আমি তোমাৰ কথা যিহেতু যদি আমাৰ বদলনত অন্তৰ্ভুক্ত হয় আমি আচলতে সুখী হলো হয় কাৰণ BTCৰ যিখিনি ডেভেলপ হৈছে আমাৰ যিবিলাকত আচলতে একো উন্নয়ন হোৱা নাই ৰাস্তা ঘাট এই মই কওঁ যে BTCৰ পৰা মানে ভাগ্য আমি যদি পৰিলে হয়তো আমাৰো তাৰমানে উন্নয়ন হল হয় বুলি আমি ভাবি আগন্তুক যদি এনেকুৱা পৰ্যায় আহে তেনেহ'লে আমি সন্মতি দিম ধন্যবাদ এতিয়া আমি আমাৰ অলপ আগতে এনাউন্স কৰি ৰাখা আমাৰ জইনিং চেৰেমনি তাৰমানে আমাৰ মাখন চৰগিয়াৰী আমাৰ একে আন্দোলনকাৰী ব্যক্তি হয় এই মানে মোটামুটি সমষ্টিৰ পৰা MCLA দুবাৰ টু টাইমছ MCLA আমাৰ দলৰ নহয় সি ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই জিকিছিল সি আমাৰ দলত সোমাব বিচাৰিছে আৰু এজনটো হ'ল ছেকেণ্ড টাইম মানে একেলগে আমি আন্দোলন কৰিছিলোঁ বহুত কিবা কিবি কাৰণত বেলেগ দলৰ লগত কাম কৰিব পাৰিম যিহেতু ইহঁতে আমাৰ দলত আকৌ আহিব আজি কৰিব তো আমি ওয়েলকাম কৰিছোঁ BTC বাকী আৰু যিমান এনেকুৱা
আজিলৈকে কাম কৰি আছে ইহঁতকো আমি অনুৰোধ কৰিছোঁ যে প্ৰথমতে মই আমাৰ হিতেশ বসুমতাৰী আমাৰ মুজফ্ফৰপুৰ জিলাৰ আগৰে আমাৰ BTCৰ XEM মানে আমি আদৰিবলৈ মই অনুৰোধ কৰিছোঁ। এক্সপিএলটি আছিলে মাখন চৰগীয়াৰী মানে ছেকেণ্ড টাইম MCLA মঠামগুৰি সমষ্টিৰ পৰা বাক্সা তাকো মই আদৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া চাহ লাল চাহ আছিলে না কিন্তু বিস্কুট পিছত হ'ব বাকীটো আমাৰ মেইন এজেণ্ডাত আমি আহিম ডেলিগেটৰ যিটো আলোচনা আচ্ছা ডিষ্ট্ৰিক্টসকলে অলপ চবে ক'ব বিচাৰিব কিন্তু কমনলি ইছ্যুটো আছে মই আগতীয়াকৈ কৈছে সমস্যাটো আছে চবতে আৰু আমাৰ BTC বাহিৰত যিখিনি জিলা স্পেচিয়েলি আমি বহিম BTC বাহিৰত যিখিনি কমিটি আছে ইহঁতৰ 2 ঘণ্টা ৰাতিপুৱা আমি বহিম আমাৰ যিখিনি এক্সিকিউটিভ আছে সকলোৱে একেলগে থাকিব আমি এই ওপৰত এই ষ্টেজতে বহিম ইয়াত নবহিম আমি এইবিলাক গোটেই লগ সেপাৰেটলি আমি আলোচনা কৰিম আপোনালোকৰ লগত আপোনালোকে থাকক অহাকালি আমি আলোচনা কৰিম 8টা পৰা আহিছে আমি একসাথে বহিম আপোনালোকৰ লগত আমি আমাৰ পৰাও ক'ব লগা আছে আপোনালোকক তাৰমানে BTC ভিতৰত যিটো ৰাজনীতি অলপ বেলেগ হয় সেইটো কাৰণে মই আপোনালোকক যিটো আমাৰ দলৰ ষ্ট্ৰেটেজি বা চিন্তাধাৰা অলপ PMB সকলোৱে থাকিব আপোনাৰ কিন্তু আমাৰ ডেলিগেট সকলে থাকিব নালাগে আমাৰ অহাকালিৰ যিটো আলোচনা BTC বাহিৰৰ দলসকলৰ লগত যিটো আলোচনা ইয়াত আমাৰ ডেলিগেট BTC ভিতৰত আপোনালোকৰতো বেলেগকৈ হ'ব তো সেইখিনি মই অনুৰোধ কৰিছোঁ হিচাপত লৈয়ে আপোনালোকক লৈ আমি কাম কৰি আছোঁ কৰি যাম এতিয়া ডিষ্ট্ৰিক্টৰ পৰা ল'ম আমি কি লৈছিলোঁ যোৱাকালি লাভনে লিখা 1 নম্বৰত আমি কি কৰিছিলে মানে এফসু আৰু কিবা কিবি আমি কন্টেমনেশন আমাৰ প্ৰবীণ বড়ো ডাঙৰীয়াই অলপ ভালকৈ জনাই দিব যোৱাকালি CWC মিটিঙত যিখিনি আমি কন্ডেমে কৰিছে যে আমাক মানে আমি কন্ডেম দিছোঁ আমি এনেকুৱা নহয় ইয়াৰ পিছত আমি সেইটো আমি ওয়েলকাম জনাইছোঁ কমিটমেন্ট দিছে জনাইছোঁ আৰু STৰ কাৰণে গ্ৰুপ অফ মিনিষ্টাৰ যিটো বনাইছে সেইটো আমি ওয়েলকাম জনাইছোঁ সম্মানীয় আজি খবৰ BTC চিফ মহিলাৰ ডে ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ মন্ত্ৰীসকল EMসকল MCL CWC বহু আলোচনাৰ পিছত আমি 4টা সিদ্ধান্ত লৈছিলোঁ এই 4টা সিদ্ধান্ত আপোনালোক সমূহ প্ৰতিনিধিসকলৰ জ্ঞাতাৰ্থে মই পাঠ কৰি দিব বিচাৰিছোঁ আজিৰ সভাত মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা তাৰিখে অসম বিধানসভাৰ BTCৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ কাৰণে এখন নতুন অট'নমাছ কাৰ্যালয় আজিৰ CWC ধন্যবাদ জনাই
এক ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমৰ 6 জনগোষ্ঠীৰ প্ৰক্ৰিয়া আগুৱাই লৈ যোৱাৰ বাবে যি গ্ৰুপ অফ মিনিষ্টাৰ 5জনীয়া কেবিনেট কমিটি গঠন কৰি দিছে। লগতে 6 সমস্যা জনজাতিকৰণ পূৰ্বৰ জনজাতি লোকসকলৰ কোনো ক্ষতি নোহোৱাকৈ আদৰণি জনায়। তাৰমানে আমি আমাৰ বিপিএফ এটা যে এই 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিপিএফ দলৰ কোনো যদি আমাৰ ষ্টেণ্ডিং যিবিলাক ST আছে সেইবিলাকৰ কোনো ধৰণৰ কৰ্তন নহয়। 6 জনগোষ্ঠীৰ জনজাতিৰ ক্ষেত্ৰত ষ্টেণ্ডিং বিলাকৰ কোনো সুবিধা কৰ্তন নোহোৱাকৈ তেওঁলোকে সমস্যা সমাধান কৰিলে আমাৰ কোনো বিৰোধিতা দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসম চৰকাৰে গ্ৰুপ অফ মিনিষ্টাৰ্ছ কমিটি গঠন কৰিছে। সেই কমিটিয়ে ইতিমধ্যে বিভিন্ন জনগোষ্ঠীবিলাকৰ লগত এই সমস্যা কেনেকৈ সমাধান কৰিব পৰা যাব সেই বিষয়তভাৱে আলোচনা চলাই আছে। আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া এজন তেওঁ সদস্য। গতিকে আমি পাইছোঁ যে ইতিমধ্যে বিভিন্ন জনগোষ্ঠীয় আলোচনা কৰাত যি জগাত্মক সঁহাৰি পাইছে। আমি বিপিএফ দলে আশাবাদী যে BTCৰ ভিতৰত থকা বা অন্য জনজাতিবিলাকৰ যি সুবিধা সেইটো কৰ্তন নোহোৱাকৈ এই 6 জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। গতিকে অভিযোগ আহিছে যে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিপিএফ দলে বিৰোধিতা কৰা বুলি বিভিন্ন সংগঠনে আমাৰ ওপৰত যিবিলাক অপবাদ দিছে সেইবিলাক মিছা কথা। তাৰপিছত দ্বিতীয় কথা সিদ্ধান্ত লোৱা হৈছে আজিৰ সভাই অসমৰ এইটোৱে কথা অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আবচুকে কিছুমান সংগঠনে বিপিএফ দলৰ মাননীয় সভাপতি শ্ৰীযুত হাগ্ৰাম আৰু বিপিএফৰ নেতা আৰু নেতৃত্বৰ ওপৰত যি অযথা অপবাদ সানিছে ইয়াক আজিৰ সভাই এই সিদ্ধান্তটো যোৱাকালি CWC লোৱা হৈছে। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত উপৰোক্ত সংগঠন মুৰব্বীসকলে গঠনমূলক চিন্তাধাৰাৰে সমস্যাটো সমাধান কৰাৰ সংঘাত পৰিহাৰ কৰি আগবাঢ়ি আহিবলৈ আজিৰ সভাই আহ্বান জনায়। 3 নম্বৰত এটা প্ৰস্তাৱ লোৱা হৈছে। আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে BTCৰ পৰিষদীয় সমষ্টিসমূহ পুনৰ্গঠন কৰি 40টা সমষ্টিৰ পৰা 60টালৈ বৃদ্ধি কৰি শ্ৰেণীৰ ৰাইজে যাতে ভাগ ল'ব পাৰে তাৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে পূৰ্বৰ জনজাতিসকলৰ সমষ্টি অক্ষুণ্ণ ৰাখি কামখিনি আগুৱাই লৈ যোৱাৰ বাবে সভাই আহ্বান জনায়। 4ৰ্থ প্ৰস্তাৱ আজিৰ সভাত অহা 17/2/19 ইংৰাজীৰ পৰা প্ৰতিখন জিলাত গাৰ্জেন মিটজীৱীসকলৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে যি প্ৰস্তাৱ তাক আজিৰ সভাই গ্ৰহণ কৰে আৰু সেই অনুপাতি 17 পৰ্বতজৰাত 18 তাৰিখে গোসাইগাঁও 19 তাৰিখে বিজনী 20 তাৰিখে চিৰাং ডিষ্ট্ৰিক্ট আৰু 21 তাৰিখে কোকৰাঝাৰত আৰু এই সভাবিলাকত চিফ ছাৰে নিজে থাকিব। বাকী জিলাবিলাক ক্ৰমে এই কামখিনি সমাপন কৰিম বুলি সিদ্ধান্ত লোৱা হৈছে। গতিকে যোৱাকালি থুলমূলে এই 4টা প্ৰস্তাৱ আমাৰ CWC লোৱা হৈছিল কাৰণে অৱগত কৰিলোঁ। ধন্যবাদ। মনত আছেতো মই আকৌ পিছত সুধিব কিন্তু 4টা আৰু আমি জইনিং প্ৰগ্ৰাম কৰিম আহি পাইছে বুলি কৈছে। আমাক সকলোকে লাগে লেবাৰৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰ প্ৰফেচাৰ হওক চবকে লাগে আমাক এটা বজাই ৰাখি। এইটোৱে আমাৰ মন্ত্ৰ বিপিএফ দলৰ। আমাৰ NDFB সংবিজিত গ্ৰুপৰ জেলত আছিলে ইহঁতে 17 জন সোমাইছে। আমাৰ ৰঞ্জন দৈমাৰী গ্ৰুপ
গোবিন্দ গ্ৰুপ ইহঁতৰ আৰু আজি আৰু আছে কিছুমান ওলাব লগা ইহঁতেও নিশ্চয় আমাৰ দলৰ লগতে কাম কৰিম বুলি আমাক আশ্বাস দিছে এতিয়া আৰণাই লাভ ओरै लाइन खेबसेनो 17 जन ओमफ्राय आर'नाइखौ सोजोबदो ओरै लाइनखौ सोना खेबसे मोजां खारखुमाबाय ओमफ्राय ओरै लाइनखौ सोदो दे दे गसंनाय बास सोदो आर'नाइ नोंबो बिनि उनाव नेक्स्ट औ बयबो नायखादो दे आर'नाइ सोजोबदो एबाराव जोंनि दलनि নামটো গাই দিব আমাৰ প্ৰবীণ বড়ো ডাঙৰীয়াই 17 জন আমাৰ মিস্টার শঙ্কর নার্জারি জায়গার নাম কেনা ভিলেজ বনগাঁও जोंफ्रु ब्रह्म कालीचरण बसुमतारी बनगांव रंजित मुसाहारी सिलिखागुरी द्रपसिंह बसुमतारी जयंत नार्जारी 1 नং कुसुमबिल गोमसार बसुमतारी निकिजान जनक लेसेरा रिंदाव बसुमतारी रिंदाव ब्रह्म कापुरगांव कनजित बसुमतारी अजाहारगुरी नर्थ गुवाहाटी पोस्ट ऑफिस और पुलिस स्टेशन डिस्ट्रिक्ट कक्राझार ज्ञानेन्द्र औवारी वेस्ट पोस्ट ऑफिस आफलागांव डिस्ट्रिक्ट रोहित बसुमतारी कालाइगांव कक्राझार फट बड़ो आब्रुबारी कक्राझार रंजन आइथाबारी थैंक यू धन्यवाद आज पूरा आमार दलर হৈ পেলাই ইহতে আৰু আমি অতি সোনকালে ইহতক আমাৰ বিপিএফ দলৰ বা বিএসএফৰ আই কাৰ্ড ইস্যু কৰা হ'ব থ্যাংক ইউ নাই সাথা লইদে এই আতমো আরনে আজিৰ পৰা আমাৰ দলৰ হৈ কাম কৰিব যে মুখা লাঞ্চি Dari kalan deh.
CPF দলৰ আৰম্ভণিৰ পৰা কাম কৰি আছিল আৰু হিতেশ লগত তেওঁ একেলগে সহযোগী আছিলে গতিকে তেওঁ আজি আমাৰ যোগদান কৰিব বিচাৰিছে হিতেশ বসুমতাৰী ডাঙৰীয়াৰ সৈতে জ্যোতিষ হালৈ জ্যোতিষ CSB মেম্বাৰ আছিলে CSB সদস্য আছিল জ্যোতিষ হালৈ এতিয়া আমি আকৌ ডেলিগেট সেশনটো চলাই যাম কন্টিনিউ কৰিম তো আমি ভাবিছো এতিয়া আমাৰ ডেলিগেট সকলৰ পৰা এনে মতামত লোৱা আমি কৈ আছিলো যে সমস্যাটো আছে সঁচাকৈ ডেভেলপমেণ্টৰ সমস্যাটো বহুত আছে আৰু কৰিব লগা আছে তাৰ মাজেদি আমি দলটো কেনেকৈ ইচ্ছু আপোনালোকে আমাক আমি নাজানা কিছুমান নিশ্চয় আপোনালোকেও জানে আমাক জনাব পাৰিব বা ক'ব পাৰিব আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ প্ৰথমতে আমি গোসাইগাঁও পৰাই আৰম্ভ কৰিম গোসাইগাঁও জিলাৰ পৰা হওক বা কোনোবা আঞ্চলিক লিডাৰে হওক আঞ্চলিক মানে ব্লক সুবিধা দিম আপোনালোকে কওক আমি নাজানা আছে দালাং ব্ৰিজ অভাৰব্ৰিজ বা ক'ৰবাত কিবা এই সমস্যাটো আছে আমিও জানো আমাৰ মাজত এতিয়া বহুত দল সংগঠন মানে উইংছ আছে ওমেন আছে পেৰেণ্ট বডি বা আমাৰ ইয়ত আছে BSO আছে মাইনৰিটি চেল আছে আপোনালোকে গোসাইগাঁও জিলাত কেনেকৈ পাৰ্টি কৰি আছে কোনোবা ডেলিগেট ব্লক লিডাৰ বা কোনোবাই নিশ্চয় আমাক জনাব পাৰিব না গোসাইগাঁৱৰ পৰা আমি ডিষ্ট্ৰিক্ট লিডাৰৰ কথাটো কোৱা নাই কোনোবা ব্লক লিডাৰ বা কোনোবা ডেলিগেট ক'ব পাৰিব মনৰ কথা কওক হয়তো কিছুমান হয়তো কথা থাকিব পাৰে আমি হয়তো কিছুমান কাৰণে এনে বকি আছে হয়তো তো আপোনালোকে ক'লে নিশ্চয় আমিও এক্সপিৰিয়েঞ্চ মানে আমিও আইডিয়া পাম আমিও নিশ্চয় জানিম গতিকে ভিতৰত কি হৈ আছে কি বিচাৰি আছে পৰা মতামত বিচাৰিছে আমি নাজানা কিছু নিশ্চয় থাকিব পাৰে ক'ব না গোসাইগাঁও জিলাৰ পৰা ক'ব নাকি মই নাম নিদিম গোসাইগাঁও কিমান আছে ডেলিগেট গোসাইগাঁও জিলা দে ক'ব নোৱাৰে একো নাই ইয়াৰ নাম নাই খবর কিবা আছে নাকি আপনাকে আমার জীবন আমি নাজানা বহুত কথা নিশ্চয় থাকিব পাৰে
আপোনালোকে পাব্লিকৰ লগত আছে যিহেতু পাব্লিকে চিন্তা কৰিছে আজিৰ দিনত আমাৰ দলৰ ওপৰত বেয়া পাই আছে ভাল পাই